হেল্ল' গাইজ, ভূত প্ৰেত আত্মা এগিলাখানৰ ওপৰত আপোনালোকে বিশ্বাস কৰে না? মইতো ডেফিনেটলি কৰোঁ আৰু মোৰ লাইফত তেনেকুৱা বহুত ঘটনা আছে যিবিলাক ঘটনা মই আপোনালোকৰ লগত A to Z নতুন ভিডিঅ'ত শ্বেয়াৰ কৰি যাম। এতিয়া কথাটো হ'ল সুশান্ত সিং ৰাজপুত, যাৰ বিষয়ে মই আপোনালোকক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। তেখেতৰ মৃত্যুৰ পিছত নেপোটিজম বা তেনেকুৱা ধৰণৰ বহুত কিবা ঘটনা আপোনালোকে ইতিমধ্যে নিউজত পাই আছে। এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল ৰিচেণ্টলি একজন আগশাৰীৰ পেৰানৰ্মেল ইনভেষ্টিগেটৰ ষ্টিভ হাফ তেওঁ এটা বস্তু দাবী কৰিছে যে তেওঁ সুশান্ত সিং ৰাজপুতৰ আত্মাৰ লগত কথা পাতিছে। তো মানে এই মানুহজন একচুৱেলি কোন বা তেওঁ কি চিষ্টেমত কথা পাতিছে তেতিয়াহ'লে শুনক। আমি বা কোনোবা এজন মানুহ যদি আত্মাৰ লগত যদি কথা পাতিব খোজে তেতিয়াহ'লে সদায় দুটা চিষ্টেম থাকে। এটা হ'ল উইজা বৰ্ড আৰু এটা হ'ল কিছুমান বিশেষ ধৰণৰ মেচিন। এই উইজা বৰ্ডৰ টপিকটো বহুত বেছি ইণ্টাৰেষ্টিং, সেই বিষয়ে মই আপোনালোকক নতুনকৈ ভিডিঅ' এটা বনাই পেলাই বুজাই দিম। কিন্তু এইটো যিটো বিশেষ ধৰণৰ মেচিন, এই মেচিনটো ইউজ কৰে এই আগশাৰীৰ পেৰানৰ্মেল ইনভেষ্টিগেটৰবিলাকে। এতিয়া চাব, আমাৰ দেশত বানাক্ৰান্ত সাহাৰ্য দিয়া কিবা এটা তেনেকুৱা ধৰণৰ বহুত কিবা সংগঠন আছে। ঠিক তেনেদৰে ডাঙৰ দেশবিলাকত এনেকুৱা বহুত ডাঙৰ মানে সংস্থা আছে যিবিলাকে এই পেৰানৰ্মেল বস্তুবিলাকৰ ওপৰত ৰিচাৰ্চ কৰে বা অধ্যয়ন কৰে। আৰু পেৰানৰ্মেল বস্তু মানে হ'ল আত্মা। এতিয়া চাব, মই কথা কৈ আছোঁ আৰু আপুনি শুনি আছে। এতিয়া মোৰ পিছফালে বা মোৰ কাষত কোনোবা এটা তেনেকুৱা ধৰণৰ এনাৰ্জি এটা থিয়া দি থাকিব পাৰে বা আপোনাৰ কাষতো থাকিব পাৰে, যিটো বস্তু আপুনি বা মই উপলব্ধি কৰিব নোৱাৰোঁ, কাৰণ আমাৰ সেই কেপাচিটিটো নাই। কিন্তু কুকুৰ, মেকুৰী বা কাউৰী তেনেকুৱা ধৰণৰ কিছুমান বিশেষ প্ৰাণীৰ এনেকুৱা কিছুমান কেপাচিটি থাকে যিবিলাকে তাৰমানে এই ধৰণৰ মানে মানুহে দেখা নাপাওঁ, মানে মানুহে উপলব্ধি কৰিব নোৱাৰা এই বস্তুবিলাক সিহঁতে কেটচ কৰিব পাৰে। এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল এই পেৰানৰ্মেল ইনভেষ্টিগেটৰবিলাকে এই মেচিনটো যি বনায়, এনেকুৱা কি ছিষ্টেমত বনায় বা কেনেকৈ তাৰমানে মেচিনটো দি কিবা যাদু মন্ত্ৰ মাতে নেকি, যাৰ ফলত আত্মাবিলাকে আহি কথা ক'ব ধৰে। তেতিয়াহ'লে ছিষ্টেমটো শুনক, মই একদম সহজ ভাষাত বুজাই দিছোঁ। চাব, এইটো ধৰক FM ৰেডিঅ' বা এইটো ধৰক আপোনাৰ মোবাইল ফোনটো, এইটো মোবাইল ফোনটো আপোনাৰ, আৰু এইটো হ'ল জিঅ' টাৱাৰ। ঠিক আছে, এই মোবাইল ফোনটোক গেলি এই টাৱাৰটোৰ পৰা বা মোবাইলৰ পৰা টাৱাৰটোক গেলি এনি টাইম কিছুমান ছিগনেল, কিছুমান ৰেডিঅ' মানে ছিগনেল অহা যোৱা কৰি থাকে, যিবিলাক ছিগনেল আপুনি মই খালী চকুই দি দেখা নাপাওঁ। মাকৰাছ জালৰ দৰে একদম হাজাৰ তেনেকুৱা ছিগনেল একদম মানে জাল টাইপ হৈ যায়। তো মানে ঘটনাটো কি, এনেকুৱা ধৰণৰ যেতিয়া আত্মা বা তেনেকুৱা ধৰণৰ এটা এনাৰ্জি এই যেতিয়া গতি কৰে এটা জেগাৰ পৰা আনটো জেগাত গেলি, এই ছিগনেলবিলাকত অলপ খুন্দা লাগি পেলাই অলপ ডিষ্টাৰবেঞ্চ হয়। তাৰমানে কেনেহেন বস্তু চাব, এই দুখন আমাৰ কাণেদি ধৰক নন ষ্টপ হাৱা সোমাই আছে, আমিতো একো উপলব্ধি কৰা নাই। এতিয়া চাব, হাত দুখন দি মই এনাই কৰিছোঁ, ইনকে দেৰ লগ ধৰক ধুমুহা হাত দৰে শব্দ এটা শুনিছোঁ আমি। কিয় শুনিলোঁ? কাৰণ এই হাত দুখন হ'ল ডিষ্টাৰবেঞ্চ। এই যিটো বতাহ, যিটো ছিগনেল আহি আছে, তাতে এই দুখন দি তাৰমানে ডিষ্টাৰবেঞ্চ এটা কৰি দিছোঁ আমি। সেই ঠিক তেনেদৰে সেই এনাৰ্জিবিলাক যেতিয়া এই মানে ছিগনেলবিলাকৰ মাজেদি যায়, তেতিয়া সেই ছিগনেলবিলাকত কিছুমান ডিষ্টাৰবেঞ্চ হয়, আৰু সেই ডিষ্টাৰবেঞ্চবিলাক মানে কেটচ কৰে এই পেৰানৰ্মেল ইনভেষ্টিগেটৰবিলাকৰ এই বিশেষ মেচিনবিলাকে। ঠিক আছে, আৰু চাওক, যিজন ষ্টিভ হফ বোলা আগশাৰীৰ পেৰানৰ্মেল ইনভেষ্টিগেটৰ, তেওঁ এনেকুৱা এটা মেচিন মানে নিৰ্মাণ কৰি যিটো মেচিনে এই ডিষ্টাৰবেঞ্চবিলাক, এই বস্তুবিলাক অতি সহজে মানে কেটচ কৰি পেলাই আত্মাৰ উপস্থিতি, ধৰক কোনটো আত্মা কিমান বেছি পাৱাৰফুল, এইবিলাকৰ ওপৰত তেওঁ মানে ৰিচাৰ্চ কৰিব পাৰে। তেওঁ যিটো ইউটিউব চেনেল, সেই চেনেলটোত তেওঁ সুশান্ত সিং ৰাজপুতৰ লগত কথা পাতাৰ বা সুশান্ত সিঙৰ আত্মাই মানে কি ৰিপ্লাই দিছে, প্ৰতিটো বস্তু তেওঁ ধুনীয়াকৈ ভিডিঅ' বনাই থৈ দিছে। সেই ভিডিঅ'বিলাকৰ লিংকটো মই মোৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি নিশ্চয় যদি চাব খোজে, আপোনালোকে তেওঁৰ সেই ভিডিঅ'বিলাক চাব পাৰে, যিবিলাক ভিডিঅ' চালি আপোনালোক ৰোমাঞ্চিত হৈ পৰিব। তো আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পালাক, লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি কৰক, কাৰণ এইটো চেনেলত মই এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন আপোনালোকৰ কাৰণে আনিব ট্ৰাই কৰি থাকিম। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ, লাভ ইউ অল।